তেখেতলোকৰ খবৰৰ ভিত্তিত ইণ্টেলিজেন্স ইনপুটৰ ভিত্তিত এজন PLA লিডাৰ তেখেতৰ নাম হৈছে মায়ং লামবাম ববি সিং। তেখেতৰ বয়স 31 বছৰ। তেখেত হৈছে কাকচিং থৌবাল জিলাৰ মণিপুৰৰ। তেখেতক আমাৰ বশিষ্ঠ আৰক্ষী SOG ইষ্ট আৰু পল্টন বজাৰ আৰক্ষীৰ সহযোগত পল্টন বজাৰৰ পৰা যোৱাকালি এৰেষ্ট কৰা হৈছে। আৰু তেখেত বিভিন্ন মণিপুৰত বিভিন্ন কুটাঘাতমূলক কাৰ্যত জড়িত আছে, টেৰৰ এক্টিভিটিছত জড়িত আছে আৰু তেখেতক মণিপুৰ পুলিচে আহি তেওঁলোকৰ কেছত লৈ যাব। সেইটো তদন্ত চলি আছে, সোধপোছ চলি আছে। সোধপোছৰ পাছত আমি গম পাম। পল্টন বজাৰ ক'ত বাহৰ পাতিছিল? ক'ৰবাত হোটেল? তেখেত বাহৰ পাতি আছিলে বেহাৰবাৰী এৰিয়াত, কিন্তু যিটো সময়ত আমি ধৰিবলৈ গৈছিলোঁ তেখেতৰ মুভমেণ্ট অলপ সলনি হৈ আছিলে আৰু তেখেতক আটক কৰিবলৈ আমি সক্ষম হওঁ। পল্টন বজাৰ তেখেতৰ লগত মৰাণস্ত তেনেকুৱা একো পোৱা নাই। কিছুমান নথি পত্ৰ পোৱা গৈছে, কিছুমান ইলেক্ট্ৰনিক ডিভাইচেছ পোৱা গৈছে, যিবিলাকৰ পৰীক্ষা চলি আছে। কিবা তেওঁ ডাঙৰ নেতা নেকি সেই উগ্ৰপন্থী সংগঠন? তেখেত PLA লিডাৰ হয়। তেখেতে বিভিন্ন টেৰৰ এক্টিভিটিছত জড়িত হৈ আছে, বিভিন্ন সন্ত্ৰাসমূলক কাৰ্যত জড়িত হৈ আছে মণিপুৰত। মণিপুৰত তেওঁৰ বিৰুদ্ধে কেছ আছে, তেখেত ৱান্টেড হয়। তেখেতক মণিপুৰ পুলিচে লৈ যায়।